ক'ত যাবা অ? মই আজি এটা সাৰপ্ৰাইজ দিম তোমালোকক আহি কম আৰু গম পাবা ক'ত যাওঁ এতিয়া নকওঁ আহি লওঁ হা তাৰপিছত গম পাবা কোৱা আজি এটা তোমালোকৰ কাৰণে সাৰপ্ৰাইজ হয় নেকি? বাবু আৰু তোমাৰ কাৰণে সাৰপ্ৰাইজ এটা আছে বাবু শুই আছে তুমি বাবুক চাবা মই সাৰপ্ৰাইজটো লৈ আহোঁ আন্ধাৰ নকৰিবা দেই বাই বাই মই যাই থাকোঁ বাবা ইমান সাজি কৰিছা দিয়া এয়া মই আহি পালোঁ দোকান এয়া দোকানত আহিছোঁ মানে কিহৰ দোকান আপোনালোকে চাই থাককচোন বাৰু আহি গ'লোঁ আমাৰ চন্দ্ৰপুৰ বেংক তিনিআলিত হয় দোকানত আহিছোঁ ছোৱালীজনীক ছাৰপ্ৰাইজ দিম বুলি কৈ আহিছোঁ এই লৈ ল'লোঁ ছাৰপ্ৰাইজ মানে এইটো হয় আমাৰ দোকানখন কৈ দিব আপোনালোকক দাদাই গোটেই এড্ৰেছটো আমাৰ আপোনাৰ প্ৰফুল্ল ইলেক্ট্ৰনিক্স চন্দ্ৰপুৰ মেইন ৰোড ইউনিয়ন বেংকৰ এটিএমৰ ওচৰতে আমাৰ দোকানটো আছে আমাৰ হয় ইয়াতে মোবাইল ফ্ৰিজ মানে কি পাব দাদা আপুনি কৈ দিয়ক টিভি ফ্ৰিজ এচি ৱাশ্বিং মেচিন মোবাইল আপোনাৰ মোবাইলত চব মোবাইল পাব আইফোন চাইফোন চব পাব আৰু ইজি EMI অপশ্যনো আছে আমাৰ লগত আপোনালোক আহিব দোকানত মই আগৰ ফালে অলপ দেখাই দিছোঁ এইটো আগৰ ফালে গৈ আছোঁ এয়া আমাৰ এইখন দোকান হয় বেংক তিনিআলিৰ আৰম্ভণিতে আপোনালোকে সোমাই আহিব এইখন দোকান সোমাই এনেকুৱাকৈ সোমাই আহিলে হ'ল এইটো টিভিটো মই লৈ ল'লোঁ এতিয়া আনবক্সিং কৰি দিছে ধুনীয়াকৈ এইটো টিভিটো মানে খুলি দিলে আনবক্সিং কৰি দিলে ইয়াতে মানে ইয়াত ফ্ৰিজ আছে মানে সকলো ইলেক্ট্ৰনিকৰ বস্তু পাব আপুনি সাৰপ্ৰাইজ আইয়া কেনেকুৱা মজা এয়া ঘৰত আহি পায়ে মানে সিহঁতে আনবক্সিং কৰাত লাগি গৈছে তিনিওজনে একেবাৰে চাওকচোন বাৰু কি একেবাৰে তিনিওটা এইটো বোলে কয় নহয় মই ক'লোঁ সেইটো বোলে মই নহয় বাপেকে জীয়েকে পুতকে মানে তিনিওজনে আনবক্সিং কৰিছিলে এয়া বাপেকে আকৌ ষ্টেণ্ডাৰ লগাই আছে টিভিৰ ষ্টেণ্ডটো লগাই হৈয়ে দিলে আৰু মানে আৰু হৈ গ'ল ফাইনেলি আমাৰ টিভিটো হৈ গ'ল অলৰেডি আমি চালোঁ অলপ সময় চাই মেলি এতিয়া বন্ধ কৰি দিছোঁ কাৰণ এতিয়া টিভি চাই থাকিলে নহ'ব পঢ়িব লাগিব ল'ৰা ছোৱালী হয়নে নহয় মই আনিম বুলি কৈছিলোঁ ছোৱালীজনীক ছাৰপ্ৰাইজটো দি দিলোঁ আৰু এতিয়া হৈ গ'ল আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পায় কমেণ্ট কৰিব আৰু স্কিপ নকৰাকৈ চালেনে বাৰু শেষতহে ক'লোঁ মই কথাখিনি আগতে কোৱা হোৱা নাছিলে ঠিক আছে যোনে যোনে চাইছে বাৰু তেওঁলোকক মই থেংক ইউ কৈছোঁ বহুত আৰু ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই